Hey guys, welcome back to my channel. নমস্কাৰ সকলোকে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই আপোনালোকক দেখুৱাম ধান ৰোৱাৰ সময়খিনি। এয়া হৈছে কঠীয়া তোলা গৈ আছে আৰু আমি পথাৰলৈকে পাপাই কঠীয়া লৈ গৈ আছে আৰু ময়ো বহুত কেইটা কঠীয়া লৈ গৈছোঁ। এইখিনি হৈছে কঠীয়া আমি আনি ইয়াতে থৈছোঁ, যিহেতু পিছদিনাখনত আমি ৰুব লাগিব, গতিকে আপোনালোকে দেখা পাইছে। চ' নেক্সট হেল্ল' এভৰিৱান, আই এম ইন দি পথাৰ। সকলোৱে চাব পাৰে তাতে ৰুই আছে, মানুহে পথাৰত ধান ৰুই আছে। মই ৰুলোঁ কিছু, এতিয়া মই ভাবোঁ এটা ভিডিঅ' কৰি লওঁ, গতিকে দেখাই আছোঁ। মোৰ মাও ৰুই আছে আৰু আণ্টি এজনী ৰুই আছে আৰু গাঁৱৰে লগৰ বন্ধু তাৰপিছতে বৌ সকলে ৰুই আছে। ৰোৱনীবোৰ দেখাই আছোঁ আপোনালোকক। এই ৰোৱনীবোৰ দেখিছে কি সুন্দৰকৈ ৰুই আছে আৰু এইটো হৈছে আমাৰ পথাৰ। এয়া আপোনালোকে যোৱাকালিৰ পৰিৱেশ দেখা পাই আছে। এয়া সোণোৱালীৰ পৰিৱেশ। তাৰ আগত মই এবাৰ গৈছিলোঁ পথাৰলৈ, চ' তাৰে এইটো এটা ভিউ আপোনালোকক দেখুৱাই আছোঁ। পথাৰত যাওঁতে ৰাস্তাবোৰ দেখিয়ে আছে কেনেকুৱা অৱস্থা। এয়া মই গৈছোঁ আমাৰ পথাৰলৈ, য'ত আমাৰ ধান আছে। আচলতে মই এইটো 2-3 সপ্তাহ আগত গৈছিলোঁ আৰু কেনেকুৱা হৈ আছে সেইখিনি চাবলৈ। আৰু এয়া ৰাস্তাটোৰ লগতে এইটো এটা জান আৰু ইয়াৰ লগতেই আমাৰ পথাৰখন আছে। পথাৰখন বেছি দূৰ নহয়, ফাৰ্ষ্টতে আমাৰ পথাৰ আৰু এয়া হৈছে আমাৰ পথাৰ। ধানবোৰ পকিবলৈ হৈছে আৰু বৰ্তমানটো পকিলেই বাৰু। এইটো সেইদিনাৰ ভিডিঅ' আৰু গাঁৱলীয়া পৰিৱেশত আপোনালোকে নিশ্চয় এইবোৰ দেখাই পাব। গৰু, কেঁচা ৰাস্তা আৰু পথাৰ। গাঁৱৰ পৰিৱেশবোৰ তেনেকুৱাই হয়। এতিয়া মই মোৰ কোনো কেমেৰামেন নাই, গতিকে লগাই দিছোঁ সেই টিলা ভেটিকেইটা, যোনকেইটা মোৰ তাৰ পৰা চিৰি আছে। আৰু বাছ চবফালে চাব পাৰে, চবফালে ধান আৰু এয়াই হৈছে গাঁৱৰ পৰিৱেশ। আৰু ইমান ভাল লাগে এনেকুৱা পৰিৱেশ, হয়তো পিছলৈকে আকৌ কোনেও নাপাব। চহৰ নগৰ এইবোৰৰ ঠাইত মানে এই ধাননি পথাৰৰ পৰিৱেশবোৰ পোৱা নাযায়, বাট আমাৰ গাঁৱৰ পৰিৱেশ ইমান শান্তি। মানুহৰ যদি গাঁও আছে তেওঁলোকে মই ভাবোঁ এবাৰ হ'লে গাঁৱত গৈ কিনে চাব লাগে, আৰু যদি নাই আমাৰ গাঁৱত আহিলেও ভাল, মই পূৰা শুশ্ৰূষা কৰিম বাৰু। এয়াই, ইয়াতে মই এটা ভাবি আছোঁ, এটা সৰু এটা ডান্সিং ভিডিঅ' এনেকুৱা কিবা এটা কৰিব পৰা যায়, কিন্তু ইমান ধান চোৱা, ইফালে ধান। মই তোমাক চাব দিয়া নাই, মই কেমেৰাটো ঘূৰাব দিছোঁ। এইফালে ইমানখিনি ধান আছে, গতিকে এতিয়াতো একো ভিডিঅ' কৰিব পৰা নাযাব, গতিকে আৰু সেইকাৰণে মই এনেই আজি ওলাই আহিছোঁ। বহুত দিন অহা নাই, মই ধান ৰোৱাৰ দিনাই আহিছিলোঁ। চ' এইখিনিলৈকে আমাৰ ধান আৰু সেইখিনি বৰা ধান হয়, কলা কলা হৈ আছে, গতিকে সেইখিনি বৰা ধান। আৰু এইখিনি নৰ্মেল যোনটো ভাত খোৱাৰ কাৰণে যিটো ধান হয় সেইটো হয়। আৰু ক'ৰবাত এইখিনিতে জহা চাউলো আছে, মই ভাবিছোঁ, কিন্তু মই নাজানো কোনখিনিত। খালি ৰুব লাগে ৰুইছোঁ। ৰুব নহয়, কি কয়, হয় ধান ৰোৱা বুলিয়ে কয়। সেইদিনাখন চাই গৈছিলোঁ যে খেতিপথাৰ কেনেকুৱা হৈ আছে। ভাল হৈ আছে এতিয়া, আৰু আজি কাটিবলৈ হৈছে, গতিকে ধান কাটিবলৈ আহিছে মানুহসকল বহুতখিনি। আপোনালোক চাব পাৰে তাতে বহি আছে মানুহ, আৰু সেইটো কাৰণে আজি আহিলোঁ, চাহ দিবলৈ আহিলোঁ অলপমান মাৰ লগত। পাপাও আহিছে। এতিয়া চাহ পানী দি যাওঁ, অহাকালিলৈকে আকৌ আহিম। অহাকালি ৰাতিপুৱা আহিম আৰু অলপ
ধান কাটাৰ ভিডিঅ'জ এণ্ড অল এইবোৰ মই শ্বেয়াৰ কৰিম। গতিকে এয়াই আছিল আমাৰ আঘোণৰ পথাৰৰ সোণোৱালী শস্যৰ সৈতে এটা গাঁৱলীয়া পৰিৱেশ। আৰু এয়া হৈছে ৰবাব টেঙা। পথাৰত ৰবাব টেঙা খোৱাৰ মজাই বেলেগ। আমাৰ দাৱনী কেইগৰাকীৰো এটা ফটো ল'লোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাইছে আৰু please comment down if you like this video and please share it, subscribe my channel. Thank you for watching.